অসমবাসীৰ কাৰণে আৰু এটা বেয়া খবৰ। বাঁহীবাদক প্ৰখ্যাত তেওঁ ইণ্টাৰনেশ্যনেল ফেমাছ হয় দীপক শৰ্মা। তেখেত আজি 3 নৱেম্বৰ চেন্নাইত তেওঁ ঢুকাইছে। গাটো বহুত দিনৰ বেয়া হৈছিলে, ট্ৰিটমেণ্টো চলি আছিলে। মাজতে জুবিন দা ঢুকোৱা সময়ত তেওঁ অলপ জোচ দিবলৈ, উৎসাহ দিবলৈ মানুহ কিছুমানে তেওঁৰ ওচৰত গৈ বাঁহী বজাব দিছিলে, গান গাব দিছিলে। খালি আজি মানে খতম হৈ গ'ল। অসমৰ মানে ভাল ভাল মানুহ কিছুমান নাইকিয়া হৈ গৈছে। নতুন প্ৰজন্মত আকৌ আহিব পাৰে, কিন্তু এইসকল লিজেণ্ড, জুবিন দা হওক, দীপক শৰ্মা হওক, লিজেণ্ড। তেওঁলোক মানে অসমৰ কাৰণে অপৰিণীয় ক্ষতি।